Hello everyone, welcome to my channel Easy to Learn. So আজি ভিডিঅ'টো এই কাৰণে বনালোঁ কাৰণ বহুত ল'ৰা ছোৱালীয়ে কমেণ্ট কৰি আছে যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো তাৰমানে ৰেজিষ্ট্ৰেশ্যনটো সেইটো কৰিব পৰা নাই বুলি বেলেগ এৰৰ মাৰিছে কিবা ইনভেলিড মাৰিছে চবেই এৰে প্ৰশ্ন এটা সুধি আছে। চ' মই আজি আপোনালোকক কওঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ এনেকুৱা প্ৰব্লেম আগে পিছেও বহুত হয়, তোমালোকে ইমান হেৰি ল'ব নালাগে, কিন্তু বহুত তাৰ আগে পিছে বহুত হয় আৰু এইটো আমি পঢ়ি থাকোঁতে হৈছিল আৰু এতিয়ানো হয় আৰু এইটো গম পাওঁ। দুদিনমান আগতে ৰেজিষ্ট্ৰেশ্যনটো ফৰ্ম ফিলাপটো খোলাই দিছিল, কিন্তু হঠাৎ এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব গ'লে আপোনালোকে ধৰি লওক আগতে যদি কৰি আছিলে এতিয়া আপুনি লগ ইন কৰিব লাগিব। যদি আগতে নতুন ল'ৰা ছোৱালী যোনবিলাক ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছে সিহঁতে এতিয়া কৰিব গ'লে ইয়াত কৰিব লাগিব ক্লিক হেয়াৰ টু ক্ৰিয়েট নিউ ষ্টুডেণ্ট। আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ক্ৰিয়েট নিউ লগ ইন আইডি আপোনালোকে যদি ইয়াত কিবা এটা ইউজাৰ নেম দিব পাৰে, নহ'লে ইমেইল দিব পাৰে, নহ'লে মোবাইল নাম্বাৰ দিব পাৰে। যিহেতু মই এটা ইউজাৰ নেম দিলোঁ TSUK, এটা যিকোনো ধৰণৰ এটা ইউজাৰ নেম দিম মই এতিয়া আপোনালোকক দেখাম। তাৰপিছত ইউজাৰ নেমটো ডেমৰ কাৰণে দি আছিলোঁ মই, তো আপোনালোকে সঁচা বুলি নাভাবিব কাৰণ ইমেইলটো মই এনেই দিছোঁ। তো ডেট অফ বাৰ্থটো মই এনেই এটা যিকোনো দি দিম, ধৰি লওক 2004 অক্টোবৰ জুলাই এটা ডেট। ইয়াত আপোনালোকৰ পাছৱৰ্ডটো কিন্তু ডেট অফ বাৰ্থটোৱে পাছৱৰ্ড। তাৰপিছত আপোনালোকে ইয়াত ক্ৰিয়েট একাউণ্ট কৰি দিলে আপোনালোকে চাব এটা এই এৰৰ ৰেজিষ্ট্ৰেশ্যন ইজ নট চিলেক্টেড। ইয়াত এইটো কিহৰ কাৰণে হৈ আছে, ইয়াতো যোনটো তাৰমানে কি গুৱাহাটীৰ মাজত এনে ৱেবছাইটটো কেতিয়াবা ক্ৰেছ হয়, হয়তো ক্ৰেছ হ'ব পাৰে, কিবা বেলেগ প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে বস্তু অফ কৰি থৈছে। আপোনালোকক ডেট দিয়া হৈছে, আপোনালোকৰ যোনখন নটিফিকেশ্যন এখন আহিব তেতিয়া নটিফিকেশ্যন আপোনালোকে তেতিয়া কৰিব পাৰিব। আপোনালোকে ইমান হেৰি হ'ব নালাগে, আৰু মই যেতিয়াই আহিব তেতিয়াই মই আপোনালোকক জনাই দিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যিহেতু মই যেতিয়া মই ভিডিঅ'টো দিম আপোনালোকে যেতিয়া সোনকালে পাই যায়। চ' ধন্যবাদ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব প্লিজ, ধন্যবাদ।